নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইয়াত যোনটো দেখি পাই আছে ৰঙা কালাৰৰ বটনটো, ইয়াত ক্লিক কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। বন্ধুসকল, আজি আপোনালোকৰ ওচৰত মই এনেকুৱা এটা বস্তু শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে আমাৰ অসমত যে এতিয়া NRCৰ যোনটো হেৰি চলি আছে, সেইকাৰণে আপোনালোকে কেনেকৈনো NRC আপোনাৰ নামটো আছেনে নাই সেইটো আপোনালোকে কেনেকৈ চাব পাৰিব। ঠিক আছে বন্ধুসকল, আজিকালি মই প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিম। এই ব্ৰাউজাৰটো হয়তো আপোনালোক চবৰে এণ্ড্ৰইড মোবাইলত ঠিক আছে, আপোনালোকেও যদি নাই আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। ঠিক আছে, আপোনালোকে কেনেকৈ আপোনাৰ নামটো আছেনে নাই সেইটো আপোনালোকে কেনেকৈ চাৰ্চ কৰিব। ঠিক আছে, মই ইয়াত লিখিব লাগিব যে আপোনালোকে ইয়াত এটা টাইপ কৰিব আছাম, এইটো চাওক আছাম চাওক, যিহেতু মই আগতো চাৰ্চ কৰি থৈ দিছোঁ চাওক assam.gov.in। আপোনালোকে এইটো চাৰ্চ কৰাৰ লগে লগে ঠিক এনেদৰে আপোনালোকৰ ওচৰত শ্ব' কৰি দিব। ঠিক আছে, আপোনালোকে চাৰ্চ বটনত দবাই পেলাই চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে চাওক ঠিক এনেধৰণে আপোনাৰ আমাৰ অসমৰ যোনটো ৱেবছাইট আছে ঠিক এনেধৰণে দেখি পাব। ইয়াত চাওক 1টা 2টা 3টা 4টা 8টা ৱেবছাইট আছে। ঠিক আছে, তলতো আছে 2টা, মানে 10টা ৱেবছাইট আছে। এই ৱেবছাইটৰ যোনটো লিংক আছে হয়তো কেতিয়াবা আপোনালোকৰ অসুবিধা দেখাব পাৰে, কিন্তু তেনেকৈ নহয়, আপোনালোকে 8টাৰ পৰা যিকোনো এটা আপোনালোকে চাৰ্চ কৰি ল'ব পাৰে। ঠিক আছে, মই ইয়াৰ পৰা মই কি কৰোঁ, যিকোনো এটা ক্লিক কৰোঁ। যেনেকৈ প্ৰথমটোৱে মই ক্লিক কৰিছোঁ, এইটো চাওক। ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আপোনাৰ যোনটো মানে NRC নাম্বাৰটো আছে এই ওপৰত আপোনালোকে হেৰি কৰিব লাগিব। ঠিক আছে, মই দেখাই দিওঁ। যদি আপোনালোকে ক'ৰবাত লিখি থৈ দিছে তেতিয়াহ'লে ডাইৰেক্টকৈ টাইপ কৰিব পাৰে। মই যিহেতু মোৰটো ক্লিকবোৰ্ডৰ পৰা কপি কৰি থৈ দিছোঁ। ঠিক আছে, কেনেকৈ কপি কৰিছোঁ আপোনালোকক মই দেখাই দিওঁ। 1 ছেকেণ্ড, মই NRC লিখোঁ, NRC চাওক। যিহেতু মই এইটো অলৰেডি নাম্বাৰটো ছেভ কৰি থৈ দিছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰত এইটো মই আপোনালোকৰ ওচৰত কপি টু ক্লিকবোৰ্ড চাওক, ইয়াত মই ক্লিক কৰিম। কৰাৰ পিছত চাওক মই আকৌ ক্ৰোম ব্ৰাউজাৰত গুচি গ'লোঁ। যোৱাৰ পিছত যোনটো আপুনি কপি কৰিছিলে সেইটো আপুনি ইয়াত ধৰি প্ৰেছ এবাৰ কৰি দিলে, কৰি পেলাই ইয়াত চাওক পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত চাওক দ্বিতীয় যোনটো আছে এইটো চাওক, এই আখৰ যোনটো আপোনাক শ্ব' কৰি আছে, ঠিক আছে, ঠিক এনেধৰণেই আপোনালোকে লিখিব লাগিব। যদি ডাঙৰ ফলাত লিখা আছে তেতিয়াহ'লে ডাঙৰ ফলাত লিখিব, যদি সৰু ফলাত লিখা আছে সৰু ফলাত লিখিব। এতিয়া চাওক ডাঙৰ ফলাত লিখা আছে বুলি মই ডাঙৰ ফলাত লিখিব লাগে। এইটো চাওক মই আকৌ কিউ লিখিম, আকৌ এবাৰ কিউ লিখিম, তাৰপিছত তেতিয়া হৈ গ'ল 6 আৰু আকৌ হৈ গ'ল কে। এতিয়ালৈকে আপোনালোকে কি কৰিব, ইয়াত যোনটো চাৰ্চ বটন আছে এইটো আপোনালোকে ক্লিক কৰি দিব। এইটো চাওক, ইয়াত আপোনালোকে কোন জাগাৰ হয় কি হয় গোটেইটো আপোনালোকে বুজি পাব। যিহেতু মোৰ এই কি কয় এই NRC নাম্বাৰটো হৈ গ'ল মোৰ ফ্ৰেণ্ডৰ, সেইকাৰণে তাৰ কি কয় NRC নাম্বাৰটো মই দেখাবৰ কাৰণে হেৰি কৰিছিলোঁ। তেওঁ মোক কৈছিলে যে মোৰ NRCত নাম আছেনে নাই অলপ জনাই দে, সেইকাৰণে তাৰ নাম্বাৰটো লৈ পেলাই মই NRC যোনটো মানে ভিডিঅ'টো আছে সেইকাৰণে বনাই দিছোঁ। ঠিক আছে বন্ধুসকল, আপোনালোকে ঠিক এনেধৰণে আপোনালোকৰ NRCৰ কি কয় নাম আছেনে নাই কি আছে গোটেইটো আপোনালোকে জানি ল'ব পাৰিব। ঠিক আছে বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগৰবাৰ যেতিয়া কৈছিলোঁ যে কাষত থকা বেল আইকনটো দবাই দিব। চ' বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই বাই, ধন্যবাদ।